নমস্কাৰ এভৰিৱান চলিত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কত কেইবাটাও নতুন খবৰ আহিছে আৰু গোটেইকেইটা খবৰে আপোনালোকক আমাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জনোৱাৰ কাৰণে ট্ৰাই কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক তেতিয়া গোটেইকেইটা খবৰে আপোনালোকে আমাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব এতিয়া ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ আহিছোঁ যে আপোনালোকে নিশ্চয় গমেই পায় যে 6296টা পদত গ্ৰেজুৱেট শিক্ষক পদৰ হাইস্কুল শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু কালি ৰাতি কি হৈছিল ডিস্ট্ৰিক্ট সিলেকশনৰ লিংকটো তাত ওপেন কৰা হৈছিল মানে মুকলি কৰা হৈছিল কিন্তু কিছু সময়ৰ বাবেহে সেই লিংকটো ওয়েবসাইটত আছিল মই যেতিয়া প্ৰথমতে চালো তেতিয়া লিংকটো দেখিলো কিন্তু তাৰ পিছত যেতিয়া ভিডিঅ' বনাবৰ কাৰণে লিংকটো চালো তেতিয়া মই দেখা পালো যে লিংকটো ওয়েবসাইটৰ পৰা উইথড্ৰ কৰা হ'ল পিছত গম পালো যে কিছু বিশেষ কাৰণৰ কাৰণে কি হ'ল যে সেই লিংকটো ওয়েবসাইটৰ পৰা উইথড্ৰ কৰা হ'ল এতিয়া মই আপোনালোকক জনাব বিচাৰিছো মই যিমান দূৰ গম পাইছো মই গম পোৱা খবৰ অনুসৰি আৰু হয়তো 3 বা 4 দিন লাগিব 3-4 দিনৰ পিছত হয়তো আপোনালোকক পুনৰ লিংকটো দিব পাৰে কিন্তু এতিয়াও অফিচিয়েলি কথাখিনি কনফাৰ্ম হোৱা নাই যেতিয়া আপডেট আহিব আপোনালোকক গোটেইখিনি মই আমাৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ মই ট্ৰাই কৰিম এতিয়া বহুতে এই লিংকটো উইথড্ৰ হোৱাৰ ক্ষেত্ৰত বহুতে জনাই আছে বহুতে হেনো আপোনাৰ সাহিত্য সভাৰ সাৰ্টিফিকেট লৈ পেলাই এপ্লাই কৰিছিল আৰু সেই সম্পৰ্কত হেনো হাইকোৰ্টত গোচৰ ৰুজু কৰা হৈছিল এতিয়া বহুতে এনেদৰে কৈ আছে যে কোৰ্টৰ পৰৱৰ্তী অৰ্ডাৰ নোহোৱালৈকে এই জিলা বাছনিৰ লিংকটো হেনো বন্ধ কৰি দিয়া হৈছে এতিয়া দেখা যাওক পৰৱৰ্তী সময়ত কি হয় কি নহয় আপোনালোকক যেতিয়া খবৰ আহিব তেতিয়া আমি আপোনালোকক আমাৰ ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি কথা জনাই দিম এতিয়া 2 নম্বৰ খবৰটো আপোনালোকক মই জনাব বিচাৰিছো আমি সকলোৱে জানো যে শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো শিক্ষা বিভাগে যিমান পাৰি নিকা স্বচ্ছ কৰাৰ কাৰণে ট্ৰাই কৰি আছে কিন্তু তাৰ মাজতো এই শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ পেলাই বা শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো বিতৰ্কত সোমাই পৰিছে এতিয়া আজি এটা খবৰ প্ৰকাশ পাইছে আজিৰ খবৰটো অনুসৰি আপোনালোকক মই জনাব বিচাৰিছো যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিৰাজ্যৰ শিক্ষকক নিযুক্তি দিয়া হৈছে তিনিচুকীয়াত উত্তৰ প্ৰদেশ হাৰিয়ানাৰ 6 যুৱকক নিযুক্তি দিছে শিক্ষা বিভাগে এই সম্পৰ্কত দল সংগঠনসমূহ সৰহ হৈ পৰিছে তাৰ লগতে তিনিচুকীয়াৰ উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে গতিকে এই সম্পৰ্কত যেটো খবৰ প্ৰকাশ পাইছে তাৰ এটা অংশ আপোনালোকক মই এতিয়া শুনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ বিষয় ৰাজ্যৰ শিক্ষা বিভাগৰ নিযুক্তিক লৈ এটা ভয়ংকৰ কাণ্ড উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ যুৱকক শিক্ষকৰ পদত নিযুক্তি প্ৰাথমিক বিদ্যালয়ত আৰু নিযুক্তি পোৱা শিক্ষককেইজনে নাজানে অসমীয়া ভাষা কণ শিশুৰ ভৱিষ্যতক লৈ এতিয়া হেতালি খেলিছে ৰাজ্যখনৰ শিক্ষা বিভাগে এটা ব্যাগুম বিভাগ যেটো বিভাগ ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছিল 2 বছৰৰ কোভিড পৰিস্থিতিৰ পাছত কিন্তু সেই পদটোতে এতিয়া শিক্ষা বিভাগৰ এটা পদৰ বিপৰীতে নিযুক্তি দিয়া হৈছে 6 জনকৈ বহিৰাজ্যৰ শিক্ষকক সিটেটৰ গয়নাৰে এটা শিশুৰ ভৱিষ্যতৰে খেলিছে শিক্ষা বিভাগে কাকপথাৰ শিক্ষা খণ্ডৰ 2খনকৈ বিদ্যালয়ত বহিৰাজ্যৰ যুৱকক নিযুক্তি দিয়া হৈছে কাকপথাৰ 1 নং হাতীগড় প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হৈছে সন্দীপ চন্দ্ৰাক আৰু কাছিজান প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হৈছিল কৃষ্ণন কুমাৰক আপোনালোকে উপাধিসমূহ চাওক আৰু আন 4 জন বহিৰাজ্যৰ যুৱকে নিযুক্তি লাভ কৰিছে শোণিতপুৰ ক্ৰমান্বয়ে ডিব্ৰুগড় যোৰহাট ইত্যাদি স্থানত আৰু ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া বিভিন্ন দল সংগঠন সৰব হৈ পৰিছে পুনৰবাৰ উল্লেখ কৰিছো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু তিনিচুকীয়াৰ উপায়ুক্তৰ জৰিয়তে এতিয়া শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে একাংশ দল সংগঠনে এতিয়া 3 নম্বৰ খবৰটোলৈকে আহিছো আপোনালোকে গমে পায় যে শিক্ষকৰ যেটো নিযুক্তি প্ৰক্ৰিয়া এই গোটেই শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কত আদালতত গোচৰ চলি আছে এতিয়া ৰিইভালুৱেচনৰ গোচৰই কক বা ঠিকা ভিত্তিক শিক্ষকৰ সেই গোচৰটোৰ কথাই কক তাৰ লগতে এই আজি যেটো মই অলপ আগতে ভিডিঅ'টো জনালো যে সাহিত্য সভাৰ কিবা সাৰ্টিফিকেট লৈ পেলাই হাইকোৰ্টত গোচৰ ৰুজু কৰা হৈছে এই গোটেই কিটা গোচৰক লৈ পেলাই আজি শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগুচাৰে সংবাদ মাধ্যমৰ আগত কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সেইখিনি মন্তব্য এতিয়া আপোনালোকক মই শুনাব বিচাৰিছো মই ইয়াৰ আগতে দায়িত্ব লোৱাৰ সময়তে কৈছিলো যে কোৰ্টলৈ যোৱাৰ আগতে এবাৰ মোৰ ওচৰলৈ আহে কোৰ্টলৈ যোৱাৰ আগতে চৰকাৰখনৰ ওচৰলৈ আহক আৰু আজিও মই সেই আহ্বান ৰাখো যে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোৰ লগত আমাৰ ভৱিষ্যত জড়িত হৈ আছে বহু নিবনুৱা যুৱক যুৱতী যিসকল যোগ্য এই চাকৰি পোৱাৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত জড়িত হৈ আছে গতিকে আমি অনাহকত আদালতলৈ বিষয় এটা টানি নিয়াৰ আগতে আলোচনাৰ বাবে চৰকাৰৰ ওচৰলৈ আহিবৰ কাৰণে আলোচনাৰ দুৱাৰ খোলা আছে সকলোকে মোৰ ফালৰ পৰা বিনম্ৰ আহ্বান জনাইছো আমাৰ আগতে বহুত হাজাৰ কেছ থাকে আমাৰ শিক্ষা বিভাগৰ অধীনত এতিয়া আমিও তৎপৰ হৈছো যে কিয়নো মানুহ এজন
আদালতলৈ যাব লগা হ'ল আমিও বহুতখিনি ব্যৱস্থা লোৱাৰ পাছত এতিয়া আমাৰ আদালতত চলি থকা গোচৰৰ সংখ্যা বহুত কমি গ'ল এতিয়া আগত যিমান আমাৰ কেছ আছিল এতিয়া তাৰ 1/3 কেছে আছে সেইখিনিও আমি নিষ্পত্তি কৰিব বিচাৰোঁ চৰকাৰখনে এটা আঁচনি লৈছে মিছন সদ্ভাৱনা অৰ্থাৎ আমাৰ চৰকাৰী বিভাগসমূহ যিসমূহ পেণ্ডিং ফাইল আছিলে সেইবিলাক আমি প্ৰ'এক্টিভলি উলিয়াই আমি নিষ্পত্তি কৰিব লাগে আইদাৰ পজিটিভলি অৰ নিগেটিভলি মানে যিটো যদি কৰিব পৰা কাম হয় সোনকালে কৰি পেলাব লাগে বা কৰিব নোৱাৰা কাম হ'লেও আমি জনাই দিম যে কি কাৰণত কোন ৰুলৰ কাৰণে আমি তেখেতৰ কামটো কৰিব পৰা নাই গতিকে এতিয়া এই নিযুক্তি প্ৰক্ৰিয়াটো লৈও যদি কাৰোবাৰ মনত কোনো কথা বতৰা আছে আমাৰ ওচৰলৈ আহিলে আমি সেইখিনি শুনিম আপোনালোকে যদি চাই যে টেটৰ মূল্যায়নৰ কাৰণে কিছু লোকে প্ৰশ্ন উত্থাপন কৰিলে আমিতো পোনছাতে নাকচ কৰি দিয়া নাই আমি তেওঁলোকৰ কথা শুনিছোঁ পুনৰ মূল্যায়ন কৰি দিয়া হৈছে পুনৰ মূল্যায়ন কৰিবলৈ যাওঁতে নিযুক্তিৰ যিটো এপ্লিকেশ্যন কৰাৰ কাৰণে যিটো সময়সীমা সেইটো এক্সটেণ্ড কৰিব লগা হৈছে সেইটো আমি এক্সটেণ্ড কৰি দিছোঁ গতিকে আমি সম্পূৰ্ণৰূপে যিসকল প্ৰাৰ্থী তেওঁলোকৰ পক্ষত থাকিয়ে আমি কাম কৰি আছোঁ কিন্তু যিখিনি নোৱাৰা কাম এটাতো ধৰিতো লাভ নহ'ব গতিকে আমাৰ ফালৰ পৰা খুব সহযোগিতা পাব সেইকাৰণে মই কথাবিলাক আমাক জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ